নমস্কাৰ, মই বৰ্তমান আছোঁ সত্ৰ নগৰী মাজুলী দক্ষিণপাট সত্ৰৰ সন্মুখ ভাগত। চব আমি কেইবাজনো আহিছোঁ আৰু গেটৰ সন্মুখলৈ আমি সোমাম এতিয়া চাই থাকোঁ। গেটৰ সন্মুখ ভাগ পাইছোঁ দক্ষিণপাট সত্ৰৰ। এখন পুৰণা গেট হয়, কিন্তু বহুত দিনৰ আগতে ডিজাইন কৰি বনাইছে। ইয়াত শ্ৰীকৃষ্ণ লৰালি কালত চিত্ৰাংকন কৰা আছে। স্থাপিত 1576 হওক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। সোঁহাতে আপোনাৰ কৃষ্ণ লৰালি কালৰ কালীয়া দমন চিত্ৰভাগ অংকন কৰিছে। সুন্দৰকৈ প্ৰতিফলিত হৈছে। চাৰিকাষে সেউজীয়া ছেকেণ্ড গেটত আমি উপস্থিত হৈছোঁ। আহি সুন্দৰকৈ নতুন ডিজাইন কৰি দক্ষিণপাট সত্ৰই বনাইছে গেটখন। ইয়াতে মই ইমান নাজানো, কিন্তু মই অংকন কৰিছে। সন্মুখত এখন দোকান আছে। তেল লাগিছে আৰু মহিলা ভকত আহিছে। এতিয়া যিহেতু জমা চলি আছে, সত্ৰত নাই, খুব কম ভক্ত আহিছে। দক্ষিণপাট সত্ৰৰ চাকি দানিটো ইমান সুন্দৰকৈ সজাইছে। মই চাকি জ্বলালোঁ, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভাইটিতে জ্বলাইছে ইমান সুন্দৰকৈ। চব এডোখৰ মাটি আছে, তলৰ ভাগ ওপৰৰ ফালে টাইলছ লগোৱা আছে। সুন্দৰকৈ আৰু ভাল লাগিছে। কিছু নামঘৰজনা ইমান দীঘলকৈ বনাইছে আৰু আগত এটা লোহাৰ শাল ইমান ধুনীয়াকৈ সযতনে। দক্ষিণপাট সত্ৰৰ বিশেষত্ব এখন লোহাৰৰ তাঁতীশাল। অসমীয়াত ক'বলৈ গ'লে আমি একচুৱেলি আজিলৈকে দেখা নাই তাঁতীশাল, কিন্তু মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰসকললৈ। ইমান ধুনীয়াকৈ ৰাখিছে, ধুনীয়াকৈ চব এইবিলাক
এইটো মণিৰাম এটা পুৰণি খুৰুণা বুলি ক'ব লাগিব, খুৰুণা নহয়, মণিৰাম দেৱানে দিছিলে বুলি জানিবলৈ দিছে আমাৰ পঢ়ুৱে। 300 বছৰ পুৰণা এটা খুৰুণা হয়। লাঠিডাল কিন্তু খুৰুণা মাৰিডাল নাই, ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এয়া দক্ষিণপাট সত্ৰৰ প্ৰভুৱে মোক দেখাই গৈছে কিছুমান বস্তু। প্ৰভু আপোনাৰ নাম জনা? মোৰ নামটো ভোলা নেওগ। ভোলা নেওগ। আপোনাৰ ইয়াতে থকা কিমান দিন হ'ল? মোৰ 2008 চনত দিছোঁ, 15 বছৰ হ'ল। 15 বছৰ। এতিয়া প্ৰভু সেৱা কৰি আছে এখেতে। হয়, ৰাসত মেঘনাথ লওঁ। অঁ, ৰাসত মেঘনাথ লয় ন? আকৌ অহা বছৰ ওলাব লাগিব। হয়, আহিব ৰাসত। হয়। প্ৰভু যোৱাৰ এইটো এটা ৰাস মণ্ডপ হয়। বৃন্দাবনী বস্ত্ৰৰ মাজেৰে প্ৰভু অহা যোৱা হয়। আমি পালোহি এতিয়া দক্ষিণপাট সত্ৰৰ বৰভাল যাক কোৱা হয়। তাতে বহুত পুৰণি ৰজাদিনীয়া বস্তু সংৰক্ষণ কৰি ৰাখিছে। ৰাষ্ট্ৰসংঘৰ মতে ইয়াত কোনো ভিডিঅ' কৰা নিষিদ্ধ কৰা ঘোষণা কৰিছে। এয়া চব জোতা, লেম্প, আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তু আজি নোহোৱা হৈ গৈছে। ইয়াতে ৰাখি থৈছে পুৰণা হয়তো দিন হৈছে আৰু বৰভালটো বিশেষকৈ ভিতৰ ফালে চব খুটা, কাঠৰ খুটা আছিলে, এতিয়া সম্পূৰ্ণ পচি যাব ধৰিছে। নতুনকৈ